মেইন ৰোডটো আপোনালোকে দেখিছে চাগে। চ' সিফালে সোণাপুৰৰ পৰা অকণমান আহি ধাবাবিলাক পাৰ হৈ পেলাই ৰাস্তাৰ কাষত থকা ধাবাবিলাক পাৰ হৈ আপোনালোকে অকণমান আহিয়ে ইয়াৰ কাষতে পাব, প্ৰায় 5 কিলোমিটাৰমান আগুৱাই আহিয়ে এই খঙাৰী যিটো পিকনিক স্পট হয়। চ' হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল চ'ল'মেন ব্লগছ। বহুত দিনৰ পৰা এটা ব্লগ কৰিম বুলি ভাবি আছিলোঁ, যিহেতু এতিয়া বনভোজৰ সময়। আপোনালোক সকলোৱে এতিয়া চাগে নতুনকৈ প্লেন কৰি আছে এবাৰ ক'ত যাব। আপোনালোকে মোক কমেণ্ট কৰিও জনাব। লগতে মই আপোনালোকক আজি এটা বৰ ধুনীয়া জেগা আৰু নিচেই কাষতে গুৱাহাটীৰ তো লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মই এই জেগাটোৰ বিষয়ে আপোনালোকক সবিশেষ জনাবলৈ এতিয়া চেষ্টা কৰিম আৰু দেখুৱাম ইয়াৰ লোকেশ্যনটো, ইয়াৰ স্পেচ কেনেকুৱা আছে। আপোনালোকে হয়তো আহিব পাৰে এই ঠাইখিনিলৈ। এই জেগাখিনিৰ নাম হৈছে খঙাৰী। এইটো এটা প্ৰায় ইয়াতে কাৰ্বি ফেষ্টিভেল হৈ থাকে। কাৰ্বি ফেষ্টিভেলৰ লগতে যিসকল তিৱা জনগোষ্ঠী আছে তেওঁলোকেও ইয়াতে মাজে সময়ে ফেষ্টিভেল বা তেনেকুৱা ডাঙৰ উৎসৱ ইয়াত পাতি থাকে। চ' গুৱাহাটীৰ নিচেই কাষতে এটা ধুনীয়া পিকনিক স্পট আৰু আপোনালোকে আহি থাকে। অৱশ্যে মই সেইটো কৈছোঁ আকৌ এবাৰ যে আপোনালোকে ইয়াতে আহি থাকে। তো যোৱা বছৰ হয়তো আহিছিলে, এইবাৰ ইয়াৰ পৰিস্থিতি কেনেকুৱা, ইয়াৰ স্পেচ কিমানখিনি আছে, ইয়াৰ ৰাস্তা ঘাট এতিয়া বৰ্তমান কেনেকুৱা হৈ আছে, চ' সবিশেষ এই ভিডিঅ'টোত মই এতিয়া জনাই আছোঁ। চ' ভিডিঅ'টো অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈ বৰ ধুনীয়াকৈ চাই গৈ থাকক। এইডাল দেখিছে ইউকেলিপ্টাছ গছ, আৰু এই ইউকেলিপ্টাছ গছজোপাতে আছে কিমান ধুনীয়া এটা চাংঘৰ। আপোনালোকে ইয়াতে উঠিব পাৰিব, ধুনীয়াকৈ উঠি পেলাই ফটো উঠিব পাৰিব। চ' মই ভিতৰলৈ আপোনালোকক লৈ গৈ থাকিম। অকণমান আগলৈ ইয়াত এখন সৰু বিল এখন আছে। চ' এই বিলখনো আপোনালোকক মই দেখুৱাব চেষ্টা কৰি আছোঁ। এতিয়া মই বৰ্তমান খঙাৰীৰ একেবাৰে ভিতৰত আছোঁ। খঙাৰী মানে আপোনাৰ যোনটো পিকনিক স্পটৰ কথা কৈছোঁ, মই কমপ্লিট ভিতৰত আছোঁ। ইয়াৰ পৰিৱেশটো আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব চেষ্টা কৰিছোঁ। চাওকচোন, যথেষ্ট আহল বহল, কিমান ধুনীয়া স্পেচ আছে আৰু সেইবোৰ আশে পাশে একদম ধুনীয়া ইউকেলিপ্টাছ গছৰ শাৰী দেখিছে। এয়া ওপৰত চাংঘৰ আছে, এটা ধুনীয়া পৰিৱেশ আপোনালোকে আহিলে দেখিব পাৰিব। ইয়াত ফটো উঠিব পাৰিব আৰু বিৰাট ঠাণ্ডা, একদম শীতল এটা পৰিৱেশ ইয়াত আছে। ৰ'দটো এতিয়া বৰ ধুনীয়া পাতলকৈ ওলাইছে আৰু স্পেচখিনি দেখিছে, যথেষ্ট স্পেচ আছে। আপোনালোকে গাড়ী মটৰ একদম জাগালৈকে আনিব পৰা সুবিধা হ'ব। আৰু ইয়াৰ নিচেই কাষতে আছে আপোনাৰ এই অকণমান আগলৈ আপোনালোকে দেখিব পাৰিছে, মই জুম কৰি নিদিওঁ বাৰু, তথাপিও আপোনালোকে অনুমান লগাব পাৰিছে, সেইটোৱে হৈছে তেতেলীয়া ষ্টেচন। তো ষ্টেচনটো একদম গাতে লাগি আছে। লগতে পাহাৰৰ ধুনীয়া ইয়াতে চিনাৰী আছে। আপোনালোকে ইয়াতে যিকোনো স্থানতে ফটো উঠিব পাৰিব। দেখিছে কিমান এটা ধুনীয়া পৰিৱেশ। কাষতে আছে আপোনাৰ পথাৰ আৰু আগলৈ আপোনালোকক মই সেই ভিতৰৰ ফালে মই আৰু মানে সেইখিনি একচুৱেলি এতিয়া মই যোনটো চাইডে আপোনালোকক দেখুৱাই আছোঁ, এইটো হৈছে ফ্ৰণ্টৰ জেগা, যিখিনি একদম আপোনালোকে গাড়ী সোমোৱাই আনি প্ৰথমে পাব। চ' মই সেইখিনি পিছত দেখুৱাই আছোঁ। বৰ্তমান মই ভিতৰৰ এৰিয়াটো দেখাই লৈছোঁ আপোনালোকক। চ' চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ। ইয়াতে আপোনালোকে ফেমিলি লৈ আহক, ফ্ৰেণ্ডছৰ লগত আহক, একদম কোনো চিন্তা কৰিব নালাগে। বিৰাটেই ধুনীয়া শান্ত একদম জেগা এটা। চ' এই জেগাটোৰ নাম হৈছে খঙাৰী। আপোনালোকে গুৱাহাটীৰ খানাপাৰাৰ পৰা অলম'ষ্ট 20-25 কিলোমিটাৰৰ ভিতৰতে আপোনালোকে পাই যাব। একদম ৰাস্তাৰ গাতে লাগি আছে। বিৰাটেই ধুনীয়া জেগা। মেইন ৰোডৰ পৰা খুব বেছি 200 মিটাৰ বা 100 মিটাৰমান সোমাই আহিব লাগে, তাতকৈ বেছি আহিব নালাগে। আৰু একদম নিৰ্দিষ্ট স্থানলৈকে মই এতিয়া য'ত ৰৈ আছোঁ ইয়ালৈকে ধুনীয়াকৈ আপোনালোকৰ 4 চকা বা তাতকৈও ডাঙৰ গাড়ী, বাছ ইয়াত আহি যাব পাৰে। চ' ভিডিঅ'টো চাই গৈ থাকক, মই আৰু ধুনীয়াকৈ আপোনালোকক জেগাবোৰ দেখুৱাই আছোঁ। চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ। ৰাস্তাটো দেখিছে কিমান ধুনীয়া এটা একদম মানে জীপ চাফাৰী কৰিব পৰা ৰাস্তাৰ নিচিনা, যিটো আপোনালোকে কাজিৰঙা বা পবিতৰা এনেকুৱা ভিতৰলৈ গ'লে দেখা পায় এনেধৰণৰ ৰাস্তা। চ' ইয়াত যেনিবা ভয় কৰিবলগীয়া একো নাই। ইয়াত আশে পাশে বাঘ চাঘ নোলায়, ওলালেও আপোনালোকে দূৰৰ পৰাই দেখা পাই যাব। কিমান এটা ধুনীয়া পৰিৱেশ দেখিছে। এবাৰ আহিব এই ঠাইখিনিলৈ, এবাৰ আহিব পিকনিক খাবলৈ। এইবাৰ প্লেন ইয়াতে বনাওক ধুনীয়াকৈ। মোৰ নেক্সট ব্লগত মই আৰু ধুনীয়া জেগা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' ইয়ালৈ আহিব আপোনালোকে, খুবেই ভাল পাব। আৰু যিহেতু গুৱাহাটীৰ বাসীসকলৰ বাবে কৈছোঁ, যিহেতু তেওঁলোকে বৰ দূৰলৈ গ'লে অসুবিধাও হয় কিছু ক্ষেত্ৰত। যেনে ধৰক আপোনালোকে সন্ধিয়া আহিছে আৰু সেইখিনি সময়তে ট্ৰাফিক জাম, যিহেতু বৰ্তমান এটা বহুত ডাঙৰ পৰিস্থিতি, গতিকে সেই ট্ৰেফিক জামৰ পৰা বাচিবলৈ যদি কাষতে আহে, সোনকালে ঘৰো গৈ পালেগৈ, ওচৰতে খাবলৈও পাৰিলে,
এটা ধুনীয়া দিন, এটা ধুনীয়া বনভোজ আপোনালোকে উপভোগ কৰিব পাৰিব। পৰিৱেশ ধুনীয়া, গছ গছনিৰে আৱৰি আছে, যথেষ্টখিনি স্পেচ আছে, গাড়ী মটৰ ৰখা জেগা আছে আৰু ৰাস্তাৰ নিচেই কাষত, বেছি সোমাই যাবও নালাগে। সকলোখিনি বস্তু ইয়াতে উপলব্ধ আছে। চ' এবাৰ আহিব এই খঙাৰীলৈ। দেখিছে একদম নীলা ধুনীয়া পৰিৱেশ। চ' মই এতিয়া আপোনালোকক সেই মুখৰ ফালে লৈ গৈ আছোঁ। এইখিনি আপোনালোকে দেখিছে মেইন ৰোডৰ পৰা সোমাই আহি পেলাই যিখিনি আপুনি প্ৰথমে জেগা পাব। চ' ইয়াতে যথেষ্ট স্পেচ আছে, আপোনালোকে আগলৈ যোৱাৰ প্ৰয়োজন নাই, আৰু যদি যাব বিচাৰেতো একো অসুবিধা নাই। চ' এইফালেদি আপোনালোকে আগুৱাইও যাব পাৰিব, আৰু যদি ইচ্ছা কৰে ইয়াৰ কাষতে থকা এই ঠাইখিনিতো খাব পাৰিব। আৰু যদি ৰোড মানে বনাই থাকোঁতে যদি ৰোড শ্ব'ড বা তেনেকুৱা এইবোৰৰ কাৰণে অসুবিধা পোৱা যেন অনুভৱ কৰে, তেতিয়াহ'লে সেই আগলৈ যিখিনি গছৰ ছাঁ অঞ্চল আছে, চ' সেই ঠাইখিনিতো আপোনালোকে বৰ ধুনীয়াকৈ খাব পাৰিব। এতিয়া ৰাস্তাটো দেখিছে কিমান ধুনীয়া। মই আপোনালোকক আগুৱাই গৈ দেখাই আছোঁ। আপোনালোকে অনুমান কৰিব পাৰিছে চাগে, এই গছকেইডালৰ সিফাৰে মোটামুটি 50 মিটাৰমান আগুৱাই গ'লে মেইন ৰোড। তো মেইন ৰোডৰ পৰা অলমষ্ট 50 to 100 মিটাৰ বুলিয়ে মই মেক্সিমাম ক'লোঁ। ত' এই জেগাটোলৈ আপোনালোকে আহিব, খুবেই ভাল পাব। ইয়াৰ পৰিৱেশবোৰ চাওক, গছ গছনি কিমান ধুনীয়াকৈ বতাহ বৈ আছে অহৰহ। ওপৰৰ ফালে নীলা আকাশ, তাৰ কাষতে আছে ইউকেলিপ্টাছ, ধুনীয়া ধুনীয়া ইউকেলিপ্টাছ গছবিলাকৰ এটা সুন্দৰ পৰিৱেশ দেখিছে আপোনালোকে। চ' ইয়াতে ধুনীয়াকৈ আপোনালোকে য'তেই মন যায় ধুনীয়াকৈ সোনকালে আহি পেলাই জেগা এডোখৰ চাই ল'ব, চাই পেলাই আপোনালোকে ধুনীয়াকৈ উপভোগ কৰিব নিজৰ বনভোজটো, নহয় জানো? ছিজনটো যিহেতু ধান কটাৰ এতিয়া বৰ্তমান সময় চলি আছে, প্ৰায় মানুহে ধান কাটি আছে। চ' আপোনালোকক ধাননিখনো দেখুৱাব বিচাৰিছোঁ, কিমান পকা একদম। এয়া সোণগুটি বুলি আমাৰ অসমীয়া মানুহে কয়, সোণগুটি। আৰু যেতিয়া পথাৰৰ পৰা ধান কাটি নি ভঁৰাল ভৰি থাকিব, ভাবকচোন কিমান এটা আনন্দ লাগি থাকে। যিহেতু যোৱাটো বানপানীয়ে দুটা বানপানীয়ে যথেষ্ট ক্ষতি কৰিলে অসমৰ বহু ঠাইত, তথাপিও এটা দুখৰ মাজতে অকণমান হ'লেও সুখ এই ৰাইজৰ মাজত আছে, যাৰ ধান আছে বা তেওঁলোকে কৰিব পাৰিছে। এই আগলৈ আপোনালোকে দেখিব পাৰিছে জেঠাইহঁতে ধুনীয়াকৈ ধান কাটি আছে, আৰু কিছুমান ধান কেঁচা হৈ আছে, কাটি আছে এতিয়া লাহে ধীৰে। তো এই জেগাখিনিতে আপোনালোকৰ অকণমান আগলৈ বিল এখনো আছে। তো ইয়াৰ পাৰতো বহি আপোনালোকে ধুনীয়াকৈ আপোনালোকৰ সময়বোৰ পিকনিক খাব আহিলে কটাব পাৰিব। দেখিছে জেগাবোৰ কিমান ধুনীয়া, কিমান স্পেচ আছে, যথেষ্টখিনি স্পেচ আছে। আৰু আগলৈ মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে এই জেগাখিনি আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই ল'ব বিচাৰিছোঁ, যিহেতু এইখিনি বিৰাট মানে এটা ধুনীয়া চিনাৰী হয়। আপোনালোকে দেখিব পাৰিছে ইউকেলিপ্টাছ গছৰ শাৰী শাৰী, ধুনীয়া বগা ওখ ইউকেলিপ্টাছ গছ। তাৰ কাষতে আছে এখন পথাৰ, আৰু এইখিনি সময়ত আহিলেতো আপোনালোকে এই পথাৰৰ ফিল্ডটোও ল'ব পাৰিব বৰ ধুনীয়াকৈ। একদম বহু দূৰলৈকে একদম ধানেৰে ভৰি আছে। চ' ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আগলৈ নতুন ব্লগ মই আপোনালোকক এই বনভোজৰ সময়ত দেখুৱাবলৈ চেষ্টা কৰি গৈ থাকিম। চ' ভিডিঅ'টো চোৱাৰ লগতে যিসকল নতুন ইউজাৰ বৰ্তমান মোৰ এই চেনেলটোত ভিজিট কৰিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ৰাখিব। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।